হেল্ল' এভৰিৱান, মই লিপিকা বৰুৱা আৰু আজি আমি সকলো গৈ আছোঁ এখন বিশেষ ঠাইলৈ য'ত ওলাইছে কিছু প্ৰাচীন স্থাপত্য এনচিয়েণ্ট আৰ্কিটেকচাৰ আৰু সেইসমূহ চাবলৈ বৰ্তমান মানুহৰ বহুত বেছি ভিৰ হৈ আছে। তাকে চাবলৈ বুলি আজি আমিও আহিলোঁ আৰু লগতে বলকচোন আপোনালোকো। এয়া আমাৰ টিম লিডাৰ দেই গাইজ, এয়া আমাৰ টিম লিডাৰে লৈ গৈ আছে পথাৰৰ মাজৰ ৰাস্তাৰে, বলকচোন। আৰু এই স্থাপত্যসমূহ ওলাইছে নগাঁও জিলাৰ কামপুৰৰ বৰচুং আৰু বৰগাঁৱৰ মাজৰ অলপমান পথৰুৱা ঠাইত। আৰু শুনিবলৈ পাইছোঁ যে সেই ঠাইখিনি বোলে অলপমান ওখ আছিলে টিলাৰ দৰে, সেইখিনি খান্দি এইবাৰ খেতি কৰিবলৈ ঠিক কৰা হৈছিলে আৰু সেই খনন কাৰ্যতে এই মূৰ্তিসমূহ উদ্ধাৰ হৈছে। এয়া ফাইনেলি আমি পাই গ'লোঁ সেই ঠাইখিনি। দেখিছে ইমান ধুনীয়াকৈ মূৰ্তি কেইভাগ ৰখা হৈছে, যিহেতু ভগৱানৰ মূৰ্তি আৰু ইয়াতে মানুহে চাকি দিয়াও আৰম্ভ কৰিছে। আমিও আহিলোঁ সেৱা এটা কৰি লওঁ বুলি। আৰু ইয়াতে গাঁৱৰ মুখীয়াকে ধৰি বহুকেইজন জ্যেষ্ঠ ব্যক্তিও তত্বাৱধানত আছে দিনে ৰাতিয়ে ইয়াতে, কিন্তু বৰ্তমান এই খনন কাৰ্য স্থগিত ৰাখিছে। আমি সেৱা কৰিলোঁ, তাৰপাছত মূৰ্তি কেইভাগ আমি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে হনুমান বাবাৰ মূৰ্তি, শিৱ বাবাৰ মূৰ্তি আৰু তেনেকৈ আছে দেখিছে। আৰু ইয়াৰ ৰথৰ চকাৰ দৰে কিছু চিহ্ন ওলাইছে, তাকে আমি চাই আছোঁ। আৰু ইয়াতে এটা বস্তু ওলাইছে খুবলি, যিহেতু খুবলি এটা ওলাইছে সকলোৱে এটা ঢেঁকী ওলোৱাৰো আশা ৰাখিছে। আৰু অলপ খান্দোতে এই বস্তুসমূহ উদ্ধাৰ হৈছে, দেখিছে এতিয়াও বহুত এয়া সোমাই আছে। চ' ফ্ৰেণ্ডছ, আজিৰ মিনি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাই।